অখিল গগৈ নিজৰ সিটটো জিকিব লাগে। সেইকাৰণে অখিল গগৈয়ে এটা সময়ত কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিবই। এটা সিটে দিব কংগ্ৰেছে আৰু মৰম কৰি ক'ৰবাত হাৰা দুটা সিট এটা দিব পাৰে। অখিল গগৈয়ে যিমান কৈ আছে তেওঁ সিমান কৰিব নোৱাৰে। সদায়তো ডেটে দি থাকে, 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম, 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম। অখিল গগৈ বৰ্তমান ফেচবুক কৰে আৰু ফেচবুকত তেওঁৰ বিৰুদ্ধে কোনোবাই কমেণ্ট দিলে সেই মানুহকেইটাৰ লগত ডিজিটেলি তেওঁ কাজিয়া পেচাল কৰে। গতিকে তেওঁ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ, প্ৰেক্টিকেল ফিল্ডৰ তেওঁ এতিয়া নহয়। আৰু আমি 5 বছৰ ভাল চৰকাৰ চলাইছোঁ আৰু আমাৰ দল বহুত তৃণমূল পৰ্যায়লৈকে যাব পাৰিছে। সেইকাৰণে বিৰোধীৰ কি হৈছে কি হোৱা নাই তাক আমি বহুত চিন্তা কৰা নাই। আমি মাত্ৰ আমাৰ সভাপতি মহোদয়ে এইমাত্ৰ ভিতৰত কৈছে যে আমাৰ টাৰ্গেট এইবাৰ 50%ৰ ওপৰত ভোট লোৱা। গতিকে আমি আমাৰ ৰেকৰ্ডবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। বিৰোধীৰ কোনোবা দিনা তেওঁলোকে ক'ব আমি লিলি হোটেলত বহিম, কোনোবা দিনা ক'ব বিহালীৰ ধাবাত গৈ বহিম, কোনোবা দিনা ক'ব দিল্লীত ৰাহুল গান্ধীৰ ঘৰত গৈ বহিম। গতিকে তেওঁলোকৰ যদি যেনেকৈ মই অখিল গগৈয়ে কৰা ফেচবুকবিলাক চাওঁ, ৰাতি চব কাম তাম শেষ কৰি গা পা ধুই শোৱাৰ আগতে অখিল গগৈৰ মই ফেচবুক লাইভবিলাক চাওঁ। কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে, ৰাতিটো ভাল টোপনি আকৌ কয় এই। গতিকে ৰিক্ৰিয়েশ্যনৰ কাৰণে এতিয়া লাগিছে, ক'ৰবাত অফিচত টেনশ্যন হৈছে, ক'ৰবাত মালিকৰ লগত টেনশ্যন হৈছে, ক'ৰবাত অফিচৰ বছৰ লগত টেনশ্যন হৈছে, ক'ৰবাত ভায়েক ককায়েকৰ মাজত টেনশ্যন হৈছে। বৰ্তমান অসমত আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আৰু মই নিজে চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছোঁ অখিল গগৈৰ ফেচবুক লাইভ চোৱা। সিদিনাখন এটা গালি দিছে, এই তোৰ নাম কি, অমুক, তই ক'ৰ পৰা ওলাবি, আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনশ্যন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক। তেওঁ এতিয়া উকিলো হৈ গ'ল, জাজো হৈ গ'ল। হাইকোৰ্টত কাম নাই, সুপ্ৰিম কোৰ্টৰ কাম নাই, ছেছন কোৰ্টৰ কাম নাই। চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে। তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয়।